youth আৰু sustainable economic development আৰু sustainable development আৰু হি বিশেষকৈ আপোনালোকে যে ষ্টুডেন্ট আৰু ইউৰ কাৰণে বিভিন্ন আঁচনি লৈছে ইয়াৰ ভিতৰত আছিল বডোলেণ্ড সায়েন্স মিশন আৰু বডোলেণ্ড ইউথ এমপ্লয়মেন্ট মিশন আৰু এটা আছিল বডোলেণ্ড UN ব্ৰহ্ম সুপাৰ 50 মিশন হি মিশনৰ ওপৰত আপোনালোক অলপ ক'ব নেকি কুল মিলাই আমি 35 ফ্লেক্সি প্ৰগ্ৰাম কাউন্সিলত লোৱা হৈছে কাৰণ ইয়াৰ আগত তেনেকা কোনো মিশন মোড প্ৰগ্ৰাম বা ফ্লেক্সি প্ৰগ্ৰাম ইয়াত নাছিলে সেই কাৰণে আমাৰ কাম কাজ কৰা বিলাক যেটো ডাইৰেকশনত যাব লাগে সেই ডাইৰেকশনত হয়তো যোৱা নাছিলে এই কাৰণে আমি প্ৰায় 35 ফ্লেক্সি প্ৰগ্ৰাম কৰিলো ইয়াত ফোকাস কৰা হৈছে যে আফটাৰ পিস আমাৰ ইউথ বিলাক মেইনষ্ট্ৰীমত আহাৰ পিছত আন্ডাৰগ্ৰাউণ্ডৰ আৰু আমাৰ অঞ্চললে বছৰ ধৰি এমপ্লয়মেন্ট নোহোৱাৰ কাৰণে যিবিলাক ইউথ আছে সেই সকলৰ এমপ্লয়মেন্টৰ কাৰণে আমি চিন্তা কৰিছো যি সকলে বিভিন্ন জবৰ কাৰণে এলিজিবল 4 গেটৰ পৰা লৈ প্লাই সেই সকল আমি কোচিং ওৰিয়েন্টেশন বা ট্ৰেনিং দিয়াৰ কাৰণে 25 খন কলেজ সিলেক্ট কৰিছো যেটো নেকি ইউথ এমপ্লয়মেন্ট মিশন আৰু তাত স্যাটাৰডে আৰু সানডে মানে মেইনলি বাকি হলিডে বিলাকটো কৰা হ'ব মেইনলি স্যাটাৰডে আৰু সানডে ফ্ৰী আমাৰ অঞ্চলৰ লৰা ছোৱালী বিলাকক ইউথ বিলাকক আমি কোচিং কৰাম যাহাতে তেখেত সকলে 4 গ্ৰেড চাকৰি কেনেকৈ পাব লাগে 3rd গ্ৰেড কেনেকৈ ইন্টাৰভিউত বহিব লাগে বেংক প্ৰভিজনাৰী অফিচাৰ স্টাফ সিলেকশন কমিশন ৰেলৱে ডিফেন্স সকলো ধৰণৰ ওৰিয়েন্টেশন বা স্কিল টু দিয়া হ'ব যাহাতে তেখেত সকলে ইন্টাৰভিউত সহজে বহিব পাৰে আৰু পাস কৰিব পাৰে ইয়াৰ পিছত আমি বডোফা যেটো সুপাৰ 50 আমাৰ অঞ্চলৰ পৰা বহুত বছৰ আমি যেটো সিভিল সাৰ্ভেন্ট বা ভাল হিউম্যান ৰিসোৰ্স উলাব পাৰা নাই হেতুকে টাৰ্গেট কৰি আমি প্ৰত্যেক বছৰত 50 জন কৈ আমাৰ নিটৰ কাৰণে প্ৰিপেয়াৰ কৰা ডক্টৰ হ'বলৈ 50 জন কৈ জেডব্লিউৰ কাৰণে ইঞ্জিনিয়াৰিংৰ কাৰণে আৰু 50 জন ইউপিএসসি আৰু 50 জন এপিএসসি 200 জন লৰা ছোৱালীক স্কলাৰশিপ দি প্লে আমি বডোফা সুপাৰ 50 নামত পঢ়াই আছো আৰু এক বছৰ যোৱাৰ পিছত দ্বিতীয় বছৰৰ ফলটো বহুত ভাল এইবাৰ নিটত আউট অফ 50 48 জন ক্লিয়াৰ কৰিলে আৰু জেডব্লিউত আমি দেখিবলৈ পালো আউট অফ 50 44 জনে বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ এনআইটি আইআইটি এই ব্লকত এডমিশনৰ কাৰণে এলিজিবল হৈ গল আমাৰ মিশনটো খুব সাকসেস হৈছে বাকি ইউপিএসসি এপিএসসি তো ভাল হ'ব বুলি মই আশা কৰিছো যোৱা বছৰ এপিএসসি বহুত ভাল হৈছে ইউপিএসসি তো আমি ফোকাস কৰিছো এটো ভাল হ'ব গতিকে আজি যি সকলে ফাৰ্স্ট গ্ৰেডৰ কাৰণে এটেম্প কৰিব পাৰে তেখেত সকলক তেনেকৈ আমি সাপোৰ্ট দিছো আৰু যি সকলে লোৱাৰ গ্ৰেডৰ কাৰণে এটেম্প কৰিব পাৰে তেখেত সকলক আমি বডোফা সুপাৰ 50 মিশনতে আন্ডাৰত আনি প্লাই সাপোৰ্ট দিবলৈ বিচাৰিছো ইয়াৰ পিছত আৰু এটা কথা মই ক'ব বিচাৰিছো লাইভলিহুড মিশন এটো বহুত বেছি আমি গুৰুত্ব দিছো যে লাইভলিহুডটো সবকো দিব লাগিব আৰু হিটো বডোফাৰ নামতে বডোফা লাইভলিহুড মিশন আমি আৰম্ভ কৰিছো যত লাৰ্জ স্কেলত প্ৰায় 18000 ফাৰ্স্ট ফেজত 18000 ফ্যামিলিক আমি ইকোনমিক্যালি ইম্পৰ্টেন্ট প্ল্যান্টেশন কৰা তাৰ পিছত লাৰ্জ স্কেলত মানে গোটেৰি পিগেৰি এইবিলাক আমি আৰম্ভ কৰিছো কোঅপাৰেটিভ মুভমেন্টটো আমাৰ ইয়াত পুনৰ আমি জীবিত কৰিছো আপোনালোকে দেখিছে ৰিসেন্টলি আমি যেটো নাজল অপাৰেশন যেটো পাৰ কাল্টিভেশন এটো আৰম্ভ কৰিছো আমাৰ অঞ্চলত বহুতখিনি ধান প্ৰডাক্ট হয় প্ৰায় 11 লাখ মেট্ৰিক টন যি সকল কনজিউম কৰে ইয়াৰ বাহিৰৰ খিনি অলপ মিলিং কৰি প্লাই বাহিৰত পঠাবৰ কাৰণে আমাৰ ফৰ্মাৰ আন্ডাৰগ্ৰাউণ্ডৰ ইউথ সকলক আমি সাপোৰ্ট কৰিছো ফিনৰেডমহাং মিশনৰ আন্ডাৰত তেনেকা কৰি লাইভলিহুডত আমি বহুতখিনি কাম হাতত লৈছো যিখিনি এনাদাৰ 2-3 বছৰত পাব্লিকে বহুত বেনিফিটেড হ'ব এটা বস্তু হলি বডোলেণ্ড সায়েন্স মিশন হি বডোলেণ্ড সায়েন্স মিশনটো কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সব নরমালি কবলৈ গলে আজিৰ সময়টো বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগ বুলি কোৱাৰ লগে লগে নরমালি মানুহৰ সবৰ এটা আন্ডাৰষ্টেণ্ডিং সায়েন্সৰ ওপৰত থাকিব লাগে আমি সায়েন্সটো টিচিং লাৰ্নিংতে কনফাইন কৰি ৰাখো কিন্তু টিচিং লাৰ্নিংটো সায়েন্সৰ কাৰণে আমাৰ ভাল শিক্ষকৰ অভাৱ হয় আনপিনেদি টিএলএম ভাল টিচিং লাৰ্নিং মেটেৰিয়েল নাই ল্যাব বিলাক ভাল নহয় আৰু ভাল ট্ৰেনিং নোপোৱাৰ কাৰণে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক ভাল বিজ্ঞান শিকাব নোৱাৰে বহুত সময়ত অসুবিধা হয় তো সেই কাৰণে আমি চালো যে আমাৰ বিএসসি মাষ্টাৰৰ নাটনি হয় এমএসসি বহুত কম হয় সায়েন্সত পঢ়া মানুহৰ বহুত কম হয় স্কুল কলেজও কম গতিকে আমাৰ তাত যিখিনি আছে এজন টুডে সেই টিচাৰ সকলক আমি
এটা ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আগষ্ট ইন্টাৰনেশ্যনেল ফাউণ্ডেশ্যন এই আগষ্ট ইন্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ দ্বাৰা ট্ৰেইনিং কৰাইছো এতিয়ালৈকে 4টা বেটছক ট্ৰেইনিং কৰা হ'ল সায়েন্স মিছনৰ আন্ডাৰত আৰু আগষ্ট ইন্টাৰনেশ্যনেল ফাউণ্ডেশ্যনে সাউথ ইণ্ডিয়াৰ বহুত ষ্টেট মিডল ইণ্ডিয়াৰ বহুত ষ্টেটত কাম কৰি আছিলে ইহঁতক আমি ইয়াতে মাতি আনি পেলাই এতিয়া প্ৰায় 1 বছৰ হৈ গ'ল তেখেতসকলে 20খন মোবাইল ভেন লৈ পেলাই তাত মোবাইল ভেন লেব সায়েন্স লেব লৈ পেলাই স্কুলে শিকাই আছে আৰু অলৰেডি 30,000 ক্লাছ 6, 7, 8ৰ ল'ৰা ছোৱালী সকলক ইতিমধ্যে ট্ৰেইন কৰা হ'ল আৰু তেখেতসকলৰ মই গৈছো স্কুলবিলাকত কনসেপ্টটো সায়েন্সৰ ওপৰত বহুত ক্লিয়াৰ হৈ গ'ল আৰু এটা তো হল আপোনালোকে এটা আঁচনি আৰম্ভ কৰিছে সেইটো বডোলেণ্ড স্কুল এডপশ্যন প্ৰগ্ৰাম এইটো কি ধৰণৰ আপোনালোকে স্কুল এডপশ্যন প্ৰগ্ৰামটো এই কাৰণে কৰিব লগা হ'ল যে আমাৰ ফাউণ্ডেশ্যন লেভেলত এডুকেশ্যনটো ভাল হ'ব লাগিব কিন্তু ওভাৰঅল সিচুৱেশ্যনটো চাবলৈ গ'লে এনভাইৰনমেন্টটো বহুত পুৰ হয় এইটো কেনেকৈ হেলদি কৰা যাব তো এই কাৰণে আমি চালো যে আমাৰ এনাফ যথেষ্ট যি আমাৰ এসআই লাগে এইবিলাক নাই বিও বিলাক নাই তো মনিটৰিং সিস্টেমটো বহুত মানে পুৰ হৈ আছে তো ইটো ষ্ট্ৰেংথেন কৰিবলৈ যাওঁতে আমাক বহুত মেন পাৱাৰ লাগে আনপিনেদি বহুত বছৰৰ যিটো কালচাৰ কিতিয়াবা টিচাৰ বিলাক কম সময় এটেন্ড কৰে মিড ডে মিলটো ভালদৰে নুখুৱাই ষ্টুডেন্টৰ লগত ভালকৈ ইন্টাৰেকশন নকৰে এই গুটি পৰিবেশটো চাই পেলাই আমি চিন্তা কৰিলো যে ভাল ভাল মানুহ এজনে যদি এখন স্কুল এডপ্ট কৰে আৰু উইদাউট এনি এফেক্টিং দি টিচিং লাৰ্নিং প্ৰসেস তাত যেটো ইকোসিস্টেম হৈ আছে এটো এফেক্ট নকৰাকে কোনবা এজন লাৰ্নেড মানুহ বা কোনবা এজন ইন্টাৰেস্টেড ব্যক্তি আগে যায় যদি স্কুলখনক সহায় কৰে যে তাত সৰু সৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এটো সহায় কৰিলে আৰু তেখেতে যাই প্লাই অলপ সাপোৰ্ট দিলে আৰু সাপোৰ্ট দিয়াৰ লগে দুটা কথা হ'ব এটা হ'ল শিক্ষকজন ৰেগুলাৰ হ'ব কাৰণ তাত মনিটৰিং চলি আছে বুলি গম পাব আনপিনেদি তাত যিখিনি এক্টিভিটি হ'ব লাগে দৈনন্দিন এক্টিভিটিখিনি প্ৰপাৰলি হ'ব আৰু আনপিনেদি থাৰ্ড পইণ্ট হ'ল সৰু এটা বস্তু 10,000ৰ এটা কিবা এটা ৰিপেয়াৰিং লাগে ফেন এখন লাগে এইবিলাক এই এডাপ্টাৰ জনে এইবিলাক সহায় কৰিব পাৰিব অলৰেডি বহুতে কৰিছে এই কাৰণে গভৰ্ণমেণ্টৰ পলিচিটো চলিছে আমি কাম কৰি আছো এডিশনালি আৰু সাপোৰ্ট পাবৰ কাৰণে ইন্ডিভিজুৱেল মানুহবিলাকৰ পৰা বা এলুমিনাইৰ পৰা বা কোনবা এজন মানুহে অফিচাৰ পৰা সবকো আমি ওপেন কৰি দিছিলো আৰু প্ৰায় মোৰ দেন 800 স্কুল অলৰেডি এডাপ্ট হৈছে গতিকে এই মিশনটো ইয়াৰ কাৰণে আনা হৈছে হাউ টু ডেভেলপ দি ওভাৰঅল এনভাইৰনমেন্ট মানে এই স্কুলখনৰ এনভাইৰনমেন্টটো কেনেকৈ ডেভেলপ কৰিব পৰা যায় ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু টিচিং লাৰ্নিং প্ৰসেসটো মোৰ এফেক্টিভ কৰাৰ কাৰণে